হে বন্ধুসকল, আমি সকলোৱে ছুপাৰ হিৰোক হলিউড মুভিত চাইছোঁ। এইবোৰ দেখি আমাৰ মনত ইচ্ছা জাগে যে আমি যদি ছুপাৰ পাৱাৰৰ নিচিনা হ'ব পাৰিলোহেঁতেন, কি যে মজা লাগিলহেঁতেন। কিন্তু বাস্তৱত কেতিয়াও এনেকুৱা হোৱা সম্ভৱ নহয়। আজি আপোনালোকে জানি আচৰিত হ'ব যে এনেকুৱা ছুপাৰ হিৰো বাস্তৱেও আছে। এই ভিডিঅ'তে আপোনালোকে পৰিচিত হ'ব পাৰিব ভাৰতীয় কিছুমান লোকৰ সৈতে, যিসকল হৈছে ৰিয়েল লাইফৰ ছুপাৰ হিৰো। তো বলক এনেকুৱা ছুপাৰ হিৰোৰ বিষয়ে জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, মেগনেটিক মেন অৰুণ ৰাখৱানা। মধ্যপ্ৰদেশত বসবাস কৰা অৰুণ ৰাখৱানা অতি ফেমাছ লোক। প্ৰথমতে অৰুণ ৰাখৱানা তেওঁৰ নিজৰ টেলেণ্ট সম্পৰ্কে নিজেই জনা নাছিল। কিন্তু এদিন এটা তাৰ শৰীৰত এনেকৈ লাগি থাকে যেন চুম্বকত লাগি আছে। তেওঁৰ এই এমেজিং টেলেণ্টটো দেখি সকলোৱে চমকি যায়। তেওঁ বুজিবই পৰা নাছিল যে এনেকুৱা কিয় হৈ আছে। যেতিয়া তেওঁৰ চাৰিওফালৰ লোকসকলে এই এমেজিং পাৱাৰটো দেখিবলৈ আহিছিল, তেতিয়া তেওঁৰ ভাল লাগিছিল। পিছৰ দিন তেওঁ ডাক্তৰৰ লগত আলোচনা কৰে আচলতে তেওঁৰ কোনো শাৰীৰিক সমস্যা আছে নে নাই। সকলোতকৈ বেছি চুম্বকীয় শক্তি তেওঁৰ বুকু, পিঠ আৰু পেট। নাম্বাৰ 2, ইলেক্ট্ৰিক মেন ৰাজমোহন নায়াৰ। কেৰালাত বসবাস কৰা ৰাজমোহন নায়াৰক সকলোৱে ইলেক্ট্ৰিক নামে চিনে। এই লোকটোৱে 500 ৱাটৰ বৈদ্যুতিক শ্বক সহ্য কৰিব পাৰে। এই লোকটো গোটেই পৃথিৱীতেই ফেমাছ। বিভিন্ন ৰিয়েলিটি শ্ব'তে তেওঁক পাৰফৰ্মেঞ্চ দেখুৱাই থাকে। এই সকলো শ্ব'তে তেওঁক ইলেক্ট্ৰিক মেন নামেৰে পৰিচয় কৰা হয়। ৰাজমোহন তেওঁৰ শৰীৰত বৈদ্যুতিক তাঁৰ সংযোগ কৰি বাল্ব জ্বলোৱা কাৰ্য কৰিছে। নাম্বাৰ 3, স্পাইডাৰমেন জ্যোতিৰাজ। আপুনি নিশ্চয় হলিউড মুভিৰ স্পাইডাৰমেন দেখিছে। এতিয়া দেখিব বাস্তৱ জীৱনৰ স্পাইডাৰমেন কি। কথা কৈছোঁ চিত্ৰদুৰ্গৰ বাসিন্দা জ্যোতিৰাজ সম্পৰ্কে, যাক মানুহে মাংকিমেন আৰু স্পাইডাৰমেন বুলি চিনি পায়। চিত্ৰদুৰ্গে ঘূৰিবলৈ অহা লোকসকলে জ্যোতিৰাজৰ কলা কৌশলবোৰ কেমেৰাই ৰেকৰ্ডিং কৰি লৈ যায়। জ্যোতিৰাজে যিভাৱে কোনো কিছুৰ সহায় নোলোৱাকৈ চিত্ৰদুৰ্গৰ কেল্লা দুৱাৰত উঠি থাকে, সেইটো চাই সকলোৱে আচৰিত হৈ যায়। তেওঁ চিত্ৰদুৰ্গৰ অতি ওখ ওখ বিল্ডিঙে উঠি সকলোকে অবাক কৰিছে। কোনো কিছুৰ সহায় নোলোৱাকৈ এনেকৈ ওখ ওখ বিল্ডিং বগোৱা স্পাইডাৰমেন অবিহনে আৰু কি হ'ব পাৰে। নাম্বাৰ 4, ফ্লাইং মংক মেন আননন। এতিয়া যি ব্যক্তিক আপোনালোকে চাই আছে, তাৰ না আছে কোনো নাম, না আছে কোনো পৰিচয়। এই লোকজন নেপালৰ। তেওঁ নেপালৰ এক ওখ পাহাৰত থকাৰ স্থান বনাইছে। তেওঁ এজন অপৰিচিত ব্যক্তিৰ দৰে তাৰ জীৱন অতিবাহিত কৰি থাকে। ডিস্কভাৰী এটা চেনেলত তেওঁ লাইভ তাৰ কৰিশ্মা দেখুৱাইছে। তেওঁ বোলে কেইবা ঘণ্টা বতাহত ভাহি থাকিব পাৰে। কিন্তু এই ভিডিঅ'টো কিমান দূৰ সত্য সেইটো লৈ মোৰ যথেষ্ট সন্দেহ আছে। বন্ধুসকল, আপোনালোকৰ মনত কি কয়? সত্যই কি এইটো হ'ব পাৰে? অৱশ্যই আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।